নমস্কাৰ বন্ধু বান্ধৱীসকল অল এবাউট ইন এছাম চেনেলটিলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা ভাল খবৰ দিবলৈ আহিছোঁ, যিটো খবৰ হৈছে উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ ঠিকাভিত্তিক নাৰ্ছিং ষ্টাফৰ পোষ্ট ওলাইছে। চ' বন্ধুসকল, আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব সম্পূৰ্ণ ভিডিঅ'টো চাওক। আৰু ইণ্টাৰভিউ হ'ব অনলাইন ভিডিঅ' কলিং ইণ্টাৰভিউ হ'ব। তো বন্ধুসকল কৈছে যে পোষ্টৰ নাম আছে নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট আৰু এজ লিমিটেড দিছে 24 ইয়াৰ্ছ আৰু ইউআৰৰ কাৰণে আছে 10টা পোষ্ট, এছচিৰ কাৰণে আছে 4টা পোষ্ট, এছটিৰ কাৰণে আছে 2টা পোষ্ট আৰু OBCৰ কাৰণে 6টা পোষ্ট আৰু AWSৰ কাৰণে 2টা পোষ্ট। আৰু কৈছে যে চেলাৰী দিয়া আছে আপোনালোকৰ 44,900 প্লাছ আদাৰ এলাৱেঞ্চ এজ দ্য এডমিছিবল। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব চাৰ্টিফিকেট এজ ৰেজিষ্টাৰ নাৰ্ছ এণ্ড মিড ৱাইফাৰ হেভিং পাছ 3 ইয়াৰ্ছৰ GNMৰ আপোনালোকৰ 3 বছৰ চাৰ্টিফিকেট লাগিব। আৰু কৈছে যে BSc নাৰ্ছিং হ'লে হ'ব। হাউ টু এপ্লাই এন এফ ৰেলৱে ৰিকুৱাৰমেণ্ট। চ' কেনেকৈ এপ্লাই কৰিব? ইয়াতে এটা ইমেইল দিছে, মেইলত গৈ আপোনালোকে ফৰ্ম এখন দিছে, ফৰ্মখন ফিল আপ কৰি মেইলত চেণ্ড কৰি দিব লাগিব। আৰু ফৰ্মখন আপোনালোকে মই এটা লিংক দিম ডিছক্ৰিপশ্যন, সেই লিংকটোত গৈ আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব।